Tapos makeup ko sa mong ng wifi. Tapos ako nang subscribe ko sa subscribe ko ba follower. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পোহৰ পিক্সলৈ স্বাগতম জনাইছোঁ। আজি আমি গাহৰি খাম আৰু তাৰ লগত ফটোশ্বুট কৰিম। চাই থাককচোন আজি ভিডিঅ'টো। এয়া ফটোশ্বুটৰ বাবে মেকআপ চলি আছে। মেকআপত আছে বৰ্ণালী শইকীয়া আৰু প্ৰিয়াংকী শইকীয়া। এতিয়া আমি গাহৰি কিনিবলৈ যাওঁ। ধুনীয়াকৈ আনো গাহৰি। আজি গৰম দিন তথাপিও গাহৰিটো খাই চাম। গাহৰি খানা খাম আৰু আপোনালোকে চাই থাকক কি ধুনীয়াকৈ বনাম নহয়। আগতে যোনটো বাৰ বনাইছিলে এতিয়াও জিভা পানী পৰি থাকে আমাৰ। খাওঁ আমি ডিমগুৰিৰ পৰা লওঁ, বজাৰ কৰোঁ। সেইটো ডিমগুৰি গেটটো শংকৰদেৱৰ। $400 লাগিব। মাংস কেপ চব যোনটো ভাল লাগে দে, সিহঁতক ভাল চাই পেলাই ধুনীয়াকৈ দে। লগাই দিব আৰু তেলখন লগাই ৱেইট কৰি আছে। কেবটো বেছি দিছে এইটো। ক'ৰ পৰা আনে? বামুণী। পিচকেইটা ধুনীয়া কৰি দিব হা। পচন্দ হৈছে ন? আজি খোৱাতহে যোৰ আৰু। আমি মাংসলৈ ঘৰত পাই গ'লোহি। আজি তামাম খানা হ'ব, মজা মজা। বজাৰ কৰি আহিলে তোমালোকে হোৱাই নাই? কিমান টাইম? 1 ঘণ্টা। তাৰমানে বজাৰ চজাৰ কৰি এতিয়া বনাই হৈ যাব আমাৰ। ছোৱালী মানুহৰ দেখোন সাধাৰণতে বজাৰখনলৈ যাওঁতে ছোৱালী মানুহক আধা ঘণ্টা লাগে। আমি স্পৰ্টিং পিন্ধি গুচি যাওঁ দেখোন। ল'ৰা মানুহ কথা এইবিলাক। এই কি ইমান সৰুতে এইবিলাক কি কৰিবা? কি কৰি আছা? কৈ দিয়াচোন। দুজনে পৰ্ক চক খোৱা নাই নোখোৱা? মই পৰ্ক বহুত বছৰ আগতে খাইছিলোঁ, আজিৰ পৰা 3 বছৰমান আগতে। আজিকালি নোখোৱা হ'ল। কিয়? পৰ্কটো খাবলৈ বেয়া পাওঁ আজিকালি। কি ধুনীয়া। আপোনালোকে খাই নাখায়? কমেণ্টত জনাবচোন। তুমি ভাল পোৱানে? আমাৰ ল'ৰাটোৱে ইমান ধুনীয়া কথা এটা কওঁ দেচোন, মোৰ ফালে আনি যায়, মইতো ওলাব নোৱাৰোঁ। কোৱা। আমাৰ ল'ৰাটোৱে পৰ্কৰ আজি একদম আয়োজন কৰিছে আৰু আপোনালোকক কমেণ্ট কৰি জনাব দিছে। খানাটো মহাই দিছোঁ আজি। খানাটো কি দিছে? 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল যে, খালি আপোনালোকে ছাবস্ক্ৰাইবটো নেদেখে আৰু 1K হৈ গ'ল। সেইকাৰণে পৰ্কৰ খানা। থেংক ইউ। মিছখা আৰু পলাছ তোমালোকৰ চেনেলত ওলাব মানে? কালিয়ে আপলোড দিলোঁ, কিন্তু সেইটো প্ৰাইভেট কৰি থৈছে যে। টিউজডে মিছখা বা আৰু পলাছ দায়ে তেওঁলোকৰ নিজৰ ব্লগ দিব 3:30 বজাত, 4:30 বজাত। আৰু মোৰ ভিডিঅ'টো মই তেতিয়া পাব্লিক কৰিম, মানে সিহঁতৰ চেনেলত এটা কম কথা ক'ব। মোৰ চেনেলটো বা তোমাৰ চেনেলটো বহুত গ্ৰ' কৰিছে দেই। আৰু বা ফটো চাওকচোন। কিমান চনত এয়া 2000 কালাৰখন হৈছে 2009ৰ 10ৰ
তেতিয়াহ'লে বেলেগ আছিলে দেখিবলৈ বেলেগ আছিলোঁ আৰু ইখন হৈছে 2011-12 কোন কলেজত থাকোঁতে চাদৰ মেখেলা কয় তেতিয়া মই ডিগ্ৰী পঢ়া জাষ্ট ষ্টাৰ্ট কৰিছোঁ মানে আমাৰ সমান বয়সত তোমালোকৰ নগাঁও কলেজ এইখন এইখন হৈছে কলংপাৰাত পঢ়ি আছোঁ মই বা আৰু এতিয়া বিয়া হোৱা নাৰী এগৰাকী অঁ এতিয়া মই বিবাহিত এগৰাকী নাৰী যোৰহতীয়া ভাষা এটা কৈ দিয়াচোন যোৰহতীয়া ভাষা ইমানকৈ নাজানো বাৰু এনেই খাবানি বুলি কয় যে ময়ো তাত থকাৰ লগে লগে হৈছিলে বোলে তোমালোকৰ ভাত দিছোঁ খাবানি হয়নে ঠিক আছে শুনিছে আপোনালোকে বৌ আমি এতিয়া মাংসটো চাই আহোঁ কি বনাইছে সিজাইছেনে নাই চাই আহোঁ আহক আপোনালোকৰ মাংসটো চাওঁ বইল হয় মানে আমি বস্তু এটা চাই আহোঁ আহক বাহঁতৰ ঘৰত বোলে ক'বা বোলে পুখুৰী এটা আছে পুখুৰী এটা ক'ত আছে চাওঁ আছোন আপোনালোকৰ পুখুৰী এটা দেখুৱাম কোনফালে যাম মাছ আছে ধৰিবই পানীয়ে নাই দেখোন এইটো কিহৰ মেকআপ হৈ আছে আজি কিহৰ ষ্টাইলটো কি হ'ব এইটো ষ্টাইলটো কি হ'ব বৰ্তমানলৈকে কৈ দিওঁ জানো আমি এইটো ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ চাই থাকক কিবা এটা বহুত ধুনীয়াই হ'ব যিহেতু ৰ'ম লাল্লা নকওঁ আৰু ইমানখিনি কৈছোঁ আৰু চাই থাকক হ'ব তথাপি তই দেখুৱাব বিচাৰোঁ যদি এনেই আমাৰ কাপোৰৰ ঝলকবিলাক অকণ দেখুৱাব পাৰ কাপোৰ ক'ত আছে এফালেও আছে সেইফালেও আছে ড্ৰেছবোৰ দেখি পেলাই মানুহে যদি অকণমান আইডিয়া কৰিব পাৰে কৰকচোন আপোনালোকে চাই থাকক তেনেহ'লে একে লাষ্টত গম পাব আৰু আমি খানা চানা খোৱাৰ পিছতহে দেখুৱাম তেনেহ'লে মেকআপ তোমাক নেদেখুৱাওঁ খানা খোৱাৰ পিছত আপোনাক দেখুৱাম সিহঁতে মেকআপ কৰে মানে আমি গাহৰিটো এতিয়া বনোৱা ষ্টাৰ্ট কৰোঁ আজি ইয়াত গাহৰি সকলোৱে নাখায় সেইবাবে বেলেগ বেলেগ আইটেমো আছে মোৰ মামী আইতাই ক'ব কি কি আইটেম আছে চাওঁ আছোঁ সিজাই থোৱা আছে তেওঁলোকে খাব ভাতৰ লগত তাৰপিছত এয়া দালি এইটো হেৰি মাছৰ গুড়া ভাজি এইটো ভেন্দি আলু ভাজি তাৰপিছত এইটো মাহৰ গুড়া খানা নাই মানে ভাত খোৱাৰ সময়ত সানি ল'ম আৰু তাৰপিছত এয়া বেহুৱা থোৱা আছে এইকণ আকৌ হেৰি কচু পাতত দিয়া আৰু মই মানে কি হ'ল এওঁলোকে যিটো পৰ্ক আজি খাব মই নাখাওঁ সেইটো কাৰণে মোৰ কাৰণেহে এপিচ মাছ ভাজিছোঁ এওঁলোকে মাছ নাখাওঁ বুলি কোৱাৰ কাৰণে মাছটো ভাজা নহ'ল গোটাইহে থৈছোঁ আমাৰ ঘৰত ৰুটি ৰেডি কৰি আছে সেউজীয়া সেউজীয়া কিয় হৈছে এইটো নৰসিংহ কাৰি পাত্তা নৰসিংহ পাত অসমীয়াত নৰসিংহ পাত দিয়ে আটাটো মথা হৈছে খানা ৰেডি হৈ গ'ল আমি এতিয়া খাই লওঁ লাঞ্চ কৰি আমাৰ হৈ গ'ল এতিয়া ফটোশ্বুট কৰিবলৈ ধুনীয়া জেগা এটাত যাম এতিয়া আমি মডেলক দেখুৱাম আপোনালোকে চাব মডেলগৰাকীক
আমাৰ শ্বহীদ ভগত সিং, এয়া শ্বহীদ কনকলতা বৰুৱা, এয়া শ্বহীদ ভোগেশ। এয়া ফটোশ্বুট হৈ গ'ল। এয়া মডেলগৰাকী এগৰাকী, আপোনালোকে চাওক। এবাৰ যে কৈ যে আছিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু গাড়ীৰ মাত মই কি ভিডিঅ'ত ইমানেই, বাই বাই।